Subscribe SMS Shortline and press the bell icon. दारू पीने से सेहत खराब हो जाता है। कौन बे तोय? लोग मुझे प्यार से पबजी बुलाते हैं। तो মই কি কৰো? ধূম্ৰপান বাদ দি আৰু তই মোৰ লগত আহি যা। এনাও মোৰ এটা স্কোৱাড কম হৈ আছে। তোৰ ভাল পোৱাই আৰব, বন্ধুই আৰব, ঘৰে আৰব আৰু সমাজে আৰব, কিন্তু এই পাবজিয়ে তোক কোনোদিনো নেৰে। আহ মোৰ স্কোৱাডত তই আহি যা। অ স্যাৰ প্লিজ প্লিজ তাক পাছ কৰাই দিয়ক না। সি কালি ফেল কৰা শব্দটো শুনি গোটেই ৰাতি পঢ়ি আছে আৰু ৰাতি চোন সি কিবা ইউটিউবত চোন এটা ভিডিঅ' চালে, তাৰপিছত চোন সি আমাৰ বাৰীটোত এতিয়া গছৰ ওপৰত উঠি পঢ়ি আছে। ছাৰ প্লিজ তাক এতিয়া যেনেকৈ কি নহওক পাছ কৰাই দিয়ক ছাৰ, দিয়ক, নহ'লে কি হ'ব এতিয়া। এবাই রিভাইভ দে বিল্ডিংৰ ওপৰত খিৰিকি দে এনিমেছ দে কিন্তু দে পিছে প্লাস্টিক ডাল দি পাই ওকে দে ইফালে ছাৰ অলপ ৰ'ব সি ফেল কৰাৰ কাৰণটো মই এতিয়া গম পালোঁ। অলপ ৰ'বচোন ছাৰ, ৰ'ব কি হৈছে? ভাই রিভাইভ দে মুঝে রিভাইভ দে। কুকুৰ তই মোৰ ঘৰৰ পৰা ওলাই যা। খালি পাবজি হা, ওলাই যা মোৰ ঘৰৰ পৰা। পাবজি नहीं পাবজি जी बोलिए। तेरी माँ का पबजी साले। ओय उबेर ৰ মই বুক কৰছো ৰ এবাই আগৰ বিল্ডিংটোত তাতে ল্যান্ড কর দুপার ও ভাই এখন যাবি কোচিং কি যাম। বহুত ভাল আমাৰ কৰ্ণেল সাহেব, আপোনাৰ ছোৱালী সদায় ভোকত ৰাখিব নে কি কয় কৰ্ণেল সাহেব? Yes my dear Damun bro. বেয়া নাপায় যদি কথা এটা সুধো কৰ্ণেল সাহেব। কোৱা। আপোনাৰ ল'ৰাই পিছে কি কৰে? মোৰ ল'ৰাই আৰ্মিত চাকৰি কৰে। आर्मी पिछे कोई पोस्टेड अपना लड़ा। कोचिंग के पोस्टेड है हमारा लड़का। कोचिंग की। हाँ भाई पबजी वाला। अच्छा पबजी वाला, तो ये रिश्ता पक्का समझिए। सब कॉर्नेल साहब रिश्ता पक्का हो गल ने, इसी बात पे मुंह मीठा हो जाए। और ठीक है अपन देखो कोई लोआ नहीं ए बात भी है ए युगिते पबजी एकदम हो जा।
যি মানুহে ৰিভাইভ দিয়া নাছিলে পাবজি সেই ঘৰ আমি বিয়াই নকৰো আপুনি যদি ইমানে পাবজি খেলিব জানে আপোনাক কিয় ৰিভাইভ লগা হ'ল যি মানুহক পাবজি ৰিভাইভ লাগে মই তেনেকুৱা মানুহৰ ঘৰত আপিক বিয়া নেদাও ওলাই যাওক মোৰ ঘৰৰ পৰা বিস্কুট থৌ আজিৰ বাজি তই এনে ৰিস্তা না এই চা ৰিক্সা তোৰ মুখত মাৰিম মই অ ভাই তোৰ লগত কিবা গুলি চলি আছে না মোৰ বেগটো একদম খালী হৈ আছে আৰু লাষ্ট এটা স্কোৱাড বাকী আছে যদি কিবা আছে দিছো সেই স্কোৱাডটোক মাৰি আহো আৰু এটা স্কোৱাডক মাৰিলে আমি চিকেন ডিনাৰ পাম প্লিজ হেল্প কৰ না জল্দি জল্দি তই থাক মই আছো ঘৰৰ পাই চালাত তোৰ কাৰণে মোক দেউতাই গালি আছে তুমি কি ড্ৰাইভাৰ কৰি গালি গৈছো গাৰ্লফ্ৰেণ্ড দেখতে গৈছি তই বুজি নাই কথাগিলা উইনাৰ চিকেন ডিনাৰ আজিকালিৰ কি পাগলা চলে ৰাতি মাংস খাই দিনত কয় জৰ পায় কিবা বোলে উইনাৰ চিকেন ডিনাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ